আমাৰ এজন আজি নতুনকৈ মিস্ত্ৰী আহিছিলে ব্লেক টেপটো পাহৰি গুচি আহিলে ভৰাবলৈ পাহৰিলে নহয় কালি আধা মোলা এনেকুৱা কিবা টেবুল এখন তলত ভৰাই দিছিলে সোমাবলৈকে পাহৰিলোঁ নেকি এই মটৰ নটটো ঢিলা হৈ আছে নেকি মটৰ নটটো ঢিলা হৈ আছে নেকি এনেকুৱা আইডিয়া থকা মানুহ এজন লাগে যৌতুক পৰা মিলাই দিবলৈ হয় না আপুনি মাথা মাৰি আছে এজনে মিলাই আছে যৌতুক খুলি খুলি সেইটো আৰু 19-21 itu আপোনাৰ এইটো হেৰি অলপ কেঁচা বটল হ'ব মেচিন কেঁচা বটল বা কেঁচা বটল হ'ব এটা চুইচ দিব পেনেলৰ চুইচটো দিয়াৰ পিছত আপুনি হিটাৰ এটা আছে হিটাৰ এটা আপুনি 90 আৰু এইটো আনি থ'ব 90 হ'ল দুটা 90 থৈ দিব তাৰপিছত আধা ঘণ্টা সময় লাগে আপোনাৰ ডাইচটো গৰম হ'বলৈ গম পাইছেনে আধা ঘণ্টাত আপোনালোকে 5-10টা 10 লিখি ল'ব লিখি লৈ যেতিয়া আধা ঘণ্টা হৈ যাব ডাইচটো যেতিয়া ফুল গৰম হ'ব এইটো ডাইচটো গৰম কৰাৰ আধা ঘণ্টা লাগিব অকল আপুনি পেনেলখনৰ চুইচটো দি থ'ব তাৰপিছত এই পেনেলৰ চুইচটো এই পুৰাটা পেনেলৰ চুইচ তাৰপিছত আপোনালোকে যেতিয়া কাম কৰিম বুলি ভাবিব আধা ঘণ্টা হৈ গ'ল লাইট আছে ডাইচ পুৰা কৰক তাৰপিছত মটৰৰ চুইচটো দিব যেতিয়া মটৰটো হৈ গ'ল মটৰটো হৈ যোৱাৰ পিছত এতিয়া আপোনাৰ আপ এণ্ড ডাউন হ'ব গম পাইছেনে এইটো ডাউন চুইচ এইটো আপৰ চুইচ এইটো ডাউন আছে এইটো আপ ইয়াত পেপাৰটো ভৰাব পাৰিব পেপাৰটো 10 কিলা আপোনাৰ তেলা বক্তাটো মনত খাব 10 কিলা ফেঞ্চি যদি ডাঠ হয় তেতিয়াহ'লে 5 কিলা ভৰাব ভৰাই আপুনি এইটো ডাউন কৰিব ভল্টেজটো কম কাৰণে অকণমান লাইটে ডিপ মাৰিছে যেতিয়া বেছিকৈ প্ৰেছাৰ পাই যায় ভল্টেজটো বেছিকৈ টানিছে ডাইচটো বেছি গৰম হয় তেতিয়া 3 ছেকেণ্ড হোল্ড কৰিব হ'ব যদি ডাইচটো আপোনাৰ এতিয়াতো আমি লগাইছোঁ ঠাণ্ডা হৈ আছে সেইকাৰণে আপুনি 5 ছেকেণ্ড হোল্ড কৰিব তাৰপিছত এতিয়া আমাৰ ডাইচটো নতুন কাৰণে অকণমান পেপাৰটো হেৰি হৈছে লাগি গৈছে এতিয়া ডাইচটো ফুল গৰম হৈ যাব পেপাৰটো লাগি যাব আৰু এইটো যে দেখিছে এইটো হৈছে মেনুৱেল এইকেইটা চুইচত আপ এণ্ড ডাউন হ'ব এইটো ডাউন এইটো এঘাত ওপৰলৈ দি দিলে চেমি হ'ল আৰু এইটো যদি আৰু এঘাত ওপৰলৈ দি দিয়ে সেইটো অট'মেটিক হ'ব ইয়াৰ অট'মেটিক হোৱাৰ লগে লগে ইয়াৰ চুইচটো 3 ছেকেণ্ড হোল্ড কৰিব লাগিব 1 2 3 হৈ গ'ল বস্তুটো সব ক্লিয়াৰ হৈ গ'ল আপোনাৰ এখন মটৰটো অন কৰিব আৰু ভিডিঅ'টা কৰিব
লিখাকেইটা আপুনি 90 আৰু এইটো আনি থ'ব 90 হ'ল দুটা 90 থৈ দিব তাৰপিছত আধা ঘণ্টা সময় লাগে আপোনাৰ ডাইচটো গৰম হওঁতে গম পাইছেনে আধা ঘণ্টাত আপোনালোকে পাতটো 10টা 10টাকৈ লিখি ল'ব লিখি লৈ যেতিয়া আধা ঘণ্টা হৈ যাব ডাইচটো যে ফুল গৰম হ'ব নতুন ডাইচ নতুন সেইটো কাৰণে আপোনাৰ গাটো অকণমান নিভিলে যাব যে আৰু লেটমেশ্যন কাটি পেলাই লগালে ঠিক আছে আৰু নহ'লে আপোনালোকে এটা কাম কৰিব নহয় দুদিনমান ক'ত গৈছা আগতে দুদিনমান মেকআপ কৰি এটা কাম কৰক মই পেপাৰ এটা দি দিম জনপ্ৰিয় নিউজ পেপাৰ আছে নিউজ পেপাৰখন কাটি পেলাই ইয়াত কভাৰ দি ল'ব লাগিব এসপ্তাহমানৰ মানে পেপাৰটো হেৰি কৰিব লাগিব এয়া